বন্ধুসকল, গাঁৱত আহি মামাৰ লগত মাছ মাৰিব আহিছোঁ। আৰু মামাই এনেকৈ মাছ ধৰিছে। আৰু মাছ মাৰি থকাতে এখন বৰলৰ বাঁহৰ ওপৰত চকু গ'ল। আপোনাৰ দেখা পাইছে ভিডিঅ'টোত। লগতে মই ভিডিঅ'টোৰ ছাইডতে ফটো দি দিছোঁ বৰলৰ। আৰু ইয়াৰ ডিটেইলছ মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু তেনেদৰে দেখিলোঁ মামাই জালত বহুতবোৰ মাছ পাইছে। আপোনালোকে ভিডিঅ'ত দেখিছে চাগে। আৰু যিবোৰ মাছ সৰু আছিল সেইবোৰ পুখুৰীত এৰি দিলে মামাই। আৰু এনেকৈ দিনটো ফূৰ্তি ফাৰ্তা কৰি ঘৰলৈ উভতিলোঁ। ভিডিঅ' ভালকৈ বনোৱা নহ'ল আৰু নেক্সট যেতিয়া গাঁৱলৈকে আহিম তেতিয়া ভালদৰে ভিডিঅ' বনাম আৰু আপোনালোককো দেখুৱাম।